खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। गुदि फोरोंगिरि आफाद, अल इन्डिया प्राइमारि टिचार्स फेडारेशन आरो आसाम स्टेट प्राइमारि टिचार्स एस'सिएशना थांनाय 5 सेप्तेम्बरनिफ्राय जागायनानै फैगौ 5 अक्ट'बरसिम गोजाम पेन्सन खान्थिखौ होफिननो दाबि दैखांनानै हादोरनां भारत यात्रा हाबाफारि लादों। अल पेन्सन खान्थिखौ दाबि खालामनानै भारत यात्रा हाबाफारिखौ बानजायदों। बे हाबाफारिखौ बानजायनाय आरो दैदेननाय फोरोंगिरि हान्जाखौ बाक्सानि बरमायाव दिनै बरायो। बे भारत यात्रा हाबाफारियाव दंमोन हादोरारि फोरोंगिरि आफादनि दैदेनगिरिजों लोगोसे हारसा गुदि फोरोंगिरि गौथुमनि आफादगिरि अखिल नाथ आरो दंफायोमोन लेङाइ आफादगिरि मीनाक्षी गगৈ, अल इन्डिया प्राइमारि टिचार्स फेडारेशननि सोद्रोमा कल्पना दास आरो गौथुमनि माखासे दैदेनगिरि। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। আৰু কি কয় আপোনালোকে নিশ্চয় চিনি পাইছে আমাৰ অল ইণ্ডিয়া সেক্ৰেটাৰী কমলাকান্ত ত্ৰিপাঠী ছাৰ, আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট অখিল নাথ ছাৰ, ষ্টেটৰ ট্ৰেজাৰাৰ শমশেৰ আহমেদ ছাৰ, এইফালে मीनाक्षी গগৈ ভাইচ প্ৰেচিডেণ্ট, কল্পনা দাস আমাৰ সৰ্বভাৰতীয় সদস্য, তেখেত হ'ল উৰিষ্যাৰ পৰা আহিছে আপোনাৰ উৰিষ্যাৰ অফিচ ছেক্ৰেটাৰী বেহেৰা ছাৰ, আমাৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী বিবেকা ছাৰ আছে আপোনালোকৰ ঘৰৰে মানুহ, আৰু অমল শৰ্মা গুৱাহাটী মহকুমাৰ स्टूडेंट के था ये ओपीएस को लाने के लिए जो प्रयास यात्रा ये जरूर सफल होगा और मोदी जी ओपीएस दे के रहेंगे। और जो ठेका श्रमिक लिखा है शिक्षक के पहले ये ठेका शब्द ही हटेगा। तो ये दो चीज के लिए हम एक है, हम आप रास्ते में खड़े हैं, हम आए हैं, आपको मिले हैं, तो इसलिए ऑल इंडिया फेडरेशन को बहुत धन्यवाद। और हम मिलजुल लड़ाई करियो लागे और जीतिब लागे। क्लास 3 पिছত रुखी আছে স্যার ঘৰতে आपके लिए रुका দে ফটো মাৰছন ধুনিয়া কে ফটো মাৰনিয়া অলপ পিছাই দিয়ক বেয়া নাপাই অলপ পিছাই দিয়ক ইহত কেটা আগুৱাই দিয়ক লৰা ছোৱালী বিশাল বিশাল আমরা সঞ্চয় কৰিছো। বাকি 45,000 টকা কিন্তু মই বজাৰত বস্তু কিনি আছো। গাইলে যেতিয়া মই পেনশন 1200 টকা 1500 টকা 2000 টকা পাম, মোৰ যেতিয়া ক্ৰয় ক্ষমতা কমি যাব তেতিয়া সেই দোকানীসকলৰ সমস্যা সৃষ্টি হয়। গতিকে এই সমস্যাটো কেৱল আপোনাৰ মোৰ নহয়, কোনোবা অপিএছৰ মানুহে ভাবে যে অপিএছটো পাওঁ মই, গতিকে মইনো কিয় লাগে ভাবে কোনোবাই। কিন্তু তেওঁলোককো কৈছো আপোনাৰ সন্তানসকলক ক'ত থব, আপোনাৰ সন্তানসকলে ক'ত চাকৰি পাব, চাকৰি পালে তেওঁলোকে এনপিএছৰ ব্যৱস্থাটো সোমাই পৰিব। সেইকাৰণে অসমৰ ভাৰতৰ প্ৰতিজন মানুহৰ লগত সম্পৰ্কিত এইটো বিষয়, এই কথাখিনি আপোনালোকে বুজাব, ৰাইজক বুজাব আৰু স্পষ্ট কথা ক'ব, নো অপিএছ নো ভোট। 2024 নো অপিএছ নো ভোট, এই কথাটো সকলোকে প্ৰচাৰ কৰিব। আৰু আমি এই চৰকাৰখনক আমি কোনো কাৰণতে বেয়া নাপাওঁ, কোনো চৰকাৰকে আমি বেয়া নাপাওঁ। শিক্ষকৰ পক্ষত থাকক, আমি শিক্ষকৰ কৰ্মচাৰীসকলৰ পক্ষত থাকক, কাৰণ আমাৰ কাৰণে শিক্ষক কৰ্মচাৰীসকলৰ কাৰণেহে এই চৰকাৰৰ মন্ত্ৰীসকলে সন্মানখিনি পাবলৈ সক্ষম হৈছে। অৰুণোদয় আঁচনি যদি আমি কাম কৰি নিদিলোহেঁতেন অৰুণোদয় আঁচনি হ'ব নেকি? বসুন্ধৰা আঁচনি যদি আমি কাম কৰি নিদিওঁ বসুন্ধৰা আঁচনি হ'ব নেকি? তেনেহ'লে শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাপ্যখিনি তেওঁলোকে নিদিব কিয়? আজি ইউৰোপৰ আগতেও ক'লো কিজানি, ইউৰোপৰ আজি 30খন দেশৰ ভিতৰত 18খন দেশে ঘূৰাই লৈছে। মোদী ডাঙৰীয়াক আমি আহ্বান জনাইছো, আপুনি বিশ্বগুৰু হ'ব খোজে, বিশ্বগুৰু হওক, আমি ভাল পাম, এইকাৰণে ভাল পাম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু হ'ব। কিন্তু এই কামটো কৰি বিশ্বগুৰু হওকচোন, পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ ঘূৰাই আনি আপুনি বিশ্বগুৰু হওক। আমি প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে দেশৰ আপোনাৰ জয়গান গাই আমি এই কথাটো প্ৰচাৰ কৰি দিম। যদি নকৰে তেনেহ'লে আমি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিম। আকৌ কৈছো, এই মঞ্চখন কিন্তু কোনো ৰাজনৈতিক দলৰ বাবে এৰি দিয়া নহয়। এই ৰাজনৈতিক দলৰ গুৱাহাটীৰ আমাৰ উদ্বোধনী সভা
বিজেপিৰকো আমি আমন্ত্ৰণ কৰিছিলো, কিন্তু কিবা কাৰণত তেখেতসকল নাহিল। মাননীয় সভাপতি মহোদয়ৰ ওচৰলৈ আমি সভাপতি সম্পাদক দুয়োজন গৈ আমি বিনম্ৰভাৱে কৈছিলো যে যিহেতু আপোনালোক শাসনত আছে, বিৰোধীসকলতো আমাৰ মঞ্চত আহিবই, আপোনালোকো আহক, আপোনালোকে কি কৰিব আমাক কৈ